যদি আপুনি এবাৰ এই কেঁচা আমৰ বতৰত এই জুচি খাট্টা মিঠা ৰেচিপিটো ট্ৰাই কৰে তেন্তে আপোনাৰ ঘৰৰ মানুহে বাৰে বাৰে বনাব ক'ব আৰু যদি এবাৰ আপুনি বনাই খায় তেন্তে মই গেৰাণ্টি দি ক'ব পাৰোঁ ছেকেণ্ড টাইম নিশ্চয় বনাবলৈ ট্ৰাই কৰিব চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তাৰ কাৰণে মই ইয়াতে 1 কিলো কেঁচা আম লৈছোঁ আৰু আমৰ বাকলকেইটা গুচাই পিনে দুফাল কৰি লৈছোঁ আৰু গুটলিকেইটা গুচাই লৈছোঁ আৰু এইটো ৰেচিপিৰ কাৰণে মেইন কথা হ'ল আমাৰ যিটো আমৰ গুটলি আছে সেইটো হাৰ্ড হ'ব লাগিব তেতিয়াহে ইয়াৰ ৰেচিপিটো পাৰফেক্ট হ'ব এইটো চাওকচোন কিমান হাৰ্ড হৈছে এতিয়া নেক্সট ষ্টেপটো হ'ল আমকেইটা মই এনেকৈ ওলোটাকৈ ৰাখি এনেকৈ কাটি লৈছিলোঁ যিমান পাতলকৈ কাটিব খাবলৈ সিমান টেষ্টি হ'ব আৰু মছলাখিনি পূৰা ভিতৰলৈকে সোমাই যাব চ' যিমান পাৰে পাতলকৈ কাটি ল'ব আৰু যিহেতু আমৰ গুটিটো পূৰা টান হৈ গৈছে তো তললৈকে কাটি নাযায় এইটো চাওকচোন এনেকৈ মই কাটি লৈছিলোঁ তো গোটেইকেইটা আমি এনেকৈ মই কাটি লৈছোঁ চ' আপোনালোকে যিমান পাতলকৈ পাৰে সিমান পাতলকৈ কাটি ল'ব এতিয়া আমত মই চেনি এড কৰি দিছিলোঁ মই যিহেতু 1 কিলো আম লৈছিলোঁ তাৰ কাৰণে মই 2 কাপ চেনি দিছোঁ মানে 1 কাপত আনুমানিক 200 গ্ৰাম মান হ'ব চ' আপুনি এইটো ৰেচিঅ' মনত ৰাখিব 1 কিলোৰ কাৰণে 2 কাপ চেনি আৰু যদি আপুনি 2 কিলো আম লয় হ'লে তাৰ কাৰণে 4 কাপ চেনি নাইবা যদি হাফ কিলো লয় হ'লে 1 কাপ চেনি লগতে অলপমান ভিনেগাৰ দি ভালকৈ মিক্স কৰি লৈছোঁ আমখিনি চেনিৰ লগত ভালকৈ মিক্স কৰি মই 4 ঘণ্টাৰ কাৰণে ৰাখি দিছিলোঁ 4 ঘণ্টা বা 3 ঘণ্টামান ৰাখি দিলে হৈ যাব যাতে চেনিটো পূৰা গলি পিনে পানী হৈ যায় আৰু আমৰ লগত ভালকৈ মিক্স হৈ যায় এইটো ৰাখি দিম আৰু বলক যিটো মছলা লাগে মছলাটো বনাই লওঁ মছলাৰ কাৰণে মই ইয়াতে কেইটামান শুকান জলকীয়া লৈছিলোঁ আৰু আধা চামুচ কালি জিৰা 1 চামুচ ধনিয়া 1 চামুচ মেথি আৰু 1 চামুচ ক'লা আৰু বগা সৰিয়হ আৰু 1 চামুচ চফ আৰু 1 চামুচ গোটা জিৰা লৈ পিনে মই এইটো 2 মিনিটমান ভাজি লৈছিলোঁ যেতিয়া হালকা ফ্লেভাৰ এটা আহিব তেতিয়া জাষ্ট নমাই ল'লেই হ'ল গোটা মছলাখিনি গেছৰ পৰা নমাই ঠাণ্ডা কৰি তাৰপিছত মই মিক্সিৰ জাৰত অলপমান গোটা গোটা ৰাখাকৈ গ্ৰাইণ্ড কৰি লৈছিলোঁ এতিয়া 4 ঘণ্টামান পিছতে চাওকচোন আমখিনিয়ে পূৰা পানী দিছে আৰু চেনিখিনিও পূৰা গলি গৈছে এতিয়া আমখিনি মই কেৰাহী এটা দি দিছোঁ আৰু ইয়াতে কোনো এক্সট্ৰা পানী ইউজ কৰিব নালাগে এইটো বস্তু ধ্যান ৰাখিব আৰু আমখিনি চেনিত থাকি পিনে 4 ঘণ্টামান পিছত চাওক এইটো আমটো পূৰা টান হৈ গৈছে এইটো এতিয়া ইয়াতে টেষ্ট অনুযায়ী নিমখ দি দিছোঁ আৰু যিহেতু এইটো আচাৰ অলপমান টেঙা মিঠা আৰু জলকীয়া হ'ব চ' তাৰ কাৰণে অলপমান শুকান মৰিচৰ গুড়া আৰু কালাৰটো হ'বৰ কাৰণে অলপমান জাষ্ট হলুদৰ গুড়া দি দিছোঁ দি পিনে ভালকৈ মিক্স কৰি লৈছোঁ আৰু গেছৰ ফ্লেমটো আপুনি এইটো টাইমত অলপমান হাই ৰাখি দিব যদি আপুনি মোৰ এনেকুৱা নতুন নতুন ৰেচিপি আৰু ভিডিঅ' চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' আহিলে আপোনালোকৰ মিছ নহয় আৰু যদি আপুনি ফেচবুকৰ পৰা চাইছে আৰু মোৰ পেজটো ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি দিব আৰু কেতিয়াবা এইটো ৰেচিপি ট্ৰাই কৰিছে নেকি মোক কমেণ্ট কৰি জনাবচোন এইটো টাইমত অলপমান আমটো ছফ্ট হৈ যায় চ' আপুনি যেতিয়া লৰচৰ কৰিব অলপমান জাষ্ট কেয়াৰফুলি কৰিব যাতে ভাঙি নাযায় মোটামুটি 10 মিনিটমান পিছতে চাওকচোন আমৰ কালাৰটো চেঞ্জ হৈ আহিছে আৰু যিটো চেনি চিৰা আছে অলপমান টান হৈ আহিছে আৰু এইটো ষ্টেপত মই যিখিনি মছলা ৰাখিছিলোঁ বনাই পিনে সেই মছলাখিনি দি দিছোঁ মই 2 চামুচমান দি দিছিলোঁ মছলা আৰু মোৰ আধাখিনি বাচিয়ে গৈছিলে যিটো মছলা মই নেক্সট কিবা আচাৰ বনালে তাতে ইউজ কৰি ল'ম এতিয়া মছলাখিনি দি ভালকৈ মিক্স কৰি লৈছিলোঁ যাতে গোটেইখিনি আমতে সোমাই যায় আমৰ এইটো আচাৰ সৰুৰ পৰা ডাঙৰ চবেই ভাল পাব চ' আপুনি এইটো বনাই পিনে নৰ্মেল ফ্ৰিজত ৰাখি পূৰা 3 মাহ 4 মাহলৈকে এনজয় কৰিব পাৰে আৰু যিটো মছলা দিলোঁ মছলাটো আপুনি নমোৱাৰ জাষ্ট 2 মিনিটমান আগতে দি পিনে জাষ্ট অলপমান লৰা চৰা কৰি নমাই ল'ব বেছি টাইম দি জাল নকৰিব আৰু যিহেতু এইটো অলপমান জুচি থাকিব তাৰ কাৰণে অলপমান চেনি চিৰা থাকিবই লাগিব এতিয়া মই নমাই ঠাণ্ডা কৰি লৈছোঁ আৰু এইটো ছাৰ্ভ কৰিছোঁ চাওকচোন দেখাতে কিমান জুচি লাগিছে আৰু খাওঁ খাওঁ হেন লগা নাই জানো চ' ভিডিঅ'টো চাই ভাল পালেনে যদি ভাল পাইছে তেন্তে এই আমৰ বতৰ শেষ নোহোৱাৰ আগতে এইটো ৰেচিপি ট্ৰাই কৰক আৰু কোনে কেতিয়া এইটো বনাই আছে মোক কমেণ্ট কৰি জনাবচোন আৰু যদি বনাব বিচাৰি আছে তেন্তে ভিডিঅ'টো ছেভ কৰি থৈ দিব যাতে পিছলৈকে হেৰাই নাযায় আজিৰ কাৰণে এইখিনি আছিলে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে চবেই ভালে থাকিব